जौसे बोसोरनिबो गोजाम बाक्सानि बकफारायाव 119थि देवल फोरबो खुंदों। मैयानिफ्रायनो खुंफुंजानाय बाक्सानि मोनसेल' 119थि देवल फोरबोआव सिबियारिफोरनि होंगो दोंगो। देवल खुंफुं आफादनि आफादगिरि डनेसाम नाथ बिथाङा मोनथिहोनाय बादिब्ला राधाकृष्णनि मुसुखाया गिबि समाव बिजनीआव दंमोनब्लाबो बिनि उनाव ओनसोलनि सुबुंफोरा मसलपुरनि सोरगोआरि सांसद दरिन्द्र बसुमतारीनि न'आव लाबोनानै लुफुंनाय जायो। 193 मायथाइयाव बकफारा ओनसोलनि रायजोफोरा सोरगोआरि सांसद दरिन्द्र बसुमतारीनि न'निफ्राय राधाकृष्णनि मुसुखाखौ बकफारायाव लुफुंनाय समनिफ्रायनो बोसोरफ्रोमबो देवल फोरबो खुंबोनाय जादों। दाबथाम रेभिनिउ गामि ज' लोगो नांनानै फालिनाय बे फोरबोआव सिबियारिफोरनि गोसोआव रंजा बाजाखौ नुनो मोन्दों। আমার এই দৌল উৎসৱ 119 বছৰ পুৰণি। প্ৰথমতে এই দৌলৰ যিটো বিগ্ৰহ, এই বিগ্ৰহটো আমাৰ প্ৰাক্তন যি সাংসদ আছিলে ধৰণীধৰ বসুমতাৰী, তেখেতৰ পৰিয়ালবৰ্গৰ সম্পৰ্কীয় মানুহ একজনৰ গৃহত এইটো পূজা চলিছিল। শেষত তেওঁলোকে এই পূজাটোত মানে নিজে চলাব নোৱাৰি তেওঁলোক শৰণীয়া মানুহ আছিল। গতিকে সেই শৰণীয়া মানুহখিনি তেওঁলোকে গম পালাক যে ভোগপাৰাত আমাৰ শৰণীয়া মানুহ যথেষ্টখিনি আছে, তেওঁলোকক যদি মই লগত লওঁ তেতিয়া আমাৰ পূজাটো বহলভাৱে চলিব। সেই বুলি তেখেতে আহি ভোগপাৰাৰ শৰণীয়া মানুহখিনিৰ লগত সংযোগ হ'ল। তাৰে লগত আমাৰ 2 নম্বৰ ভোগপাৰা শিলপাতাত তাতে একজন আছিল, তেখেতৰ নাম আছিলে কি, তেখেত থাকিল লগত। গোটেই শৰণীয়া মানুহখিনি লগ হৈ ইয়াতে প্ৰথম আৰম্ভ কৰিলে 1903 চনত। এই 1903 চনত তেওঁলোকে বিগ্ৰহটো দিয়াৰ পিছত ইয়াতে প্ৰথম এইটো ভোগপাৰা গাঁৱৰ পূজা হিচাপে চলি আছিল। তাৰপিছত আৰু সেই সময়ত এইটো আছিল মানে পঞ্চমী দেউল। পঞ্চমী দেউলটো পূৰ্ণিমাৰ 5 দিন পিছত পঞ্চমীৰ পৰা আৰম্ভ হয়, এনেকুৱা পঞ্চমী দেউল আছিল। এই পঞ্চমী দেউলৰ পিছত 1933 চনৰ পৰা এইটো ৰাজদেউল হিচাপে পালন কৰলাক। আৰু এই ৰাজদেউল হিচাপে পালন কৰাৰ লগে লগে বস্তুটো লাহে লাহে ওচৰৰ চুপাবিলাক আহি ইয়াতে সংযোজিত হ'ল। সংযোজিত হৈ এতিয়া কালক্ৰমত আহি আজিৰ এই পৰ্যায় পাইছে। এতিয়া আমাৰ এই দৌল মহোৎসৱত আজিৰ এই 19তম বৰ্ষত প্ৰায় 3খন ৰেভিনিউৰ 14টা চুপা সাঙুৰি লোৱা হৈছে। আৰু এইটো এতিয়া আঞ্চলিক দৌল সত্ৰ বুলি আমি চৰকাৰৰ ফালৰ পৰা এটা অনুদান পালোঁ। অনুদান পাওঁতে তেওঁলোকে আমাক প্ৰশ্ন কৰিলে যে আপোনালোকৰ এইটো কি হয়? এতিয়া ক'লোঁ যে আমাৰ এইটো আঞ্চলিক দৌল সত্ৰ হয়। আৰু এই আঞ্চলিক দৌল সত্ৰ হিচাপে অসম দৰ্শন আঁচনিৰ অধীনত আমি আপোনালোকে এই গৃহবিলাক যি দেখিছে, এই গৃহ এইফালে মঞ্চ নহয়, এইটো আমাৰ কাৰ পাৰ্কিং, ভিজিটৰ্ছ কাৰ পাৰ্কিং, আৰু এইটো হ'ল ভিজিটৰ্ছ ৰেষ্ট হাউচ। এইখিনি আমি চৰকাৰৰ পৰা পালোঁ এই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দিনত। ইয়াৰ মাহাত্ম্যটো এনেকুৱা, আমাৰ এটা মাহাত্ম্য আছে যে আমাৰ দৌলটোক যিটো আমাৰ বিগ্ৰহ, এই বিগ্ৰহ আমাৰ সুৱেৰী অৰ্থাৎ হোলী উৎসৱৰ দিনা গাঁৱে গাঁৱে ভ্ৰমণ কৰে। এই পৰিভ্ৰমণ কৰা সময়ত মানুহৰ গৃহত মানে প্ৰৱেশ কৰাৰ কাৰণে প্ৰত্যেকে নিজৰ পদূলি মূৰত চাকি বন্তি লৈ ৰৈ থাকে। আৰু আমাৰ এটা বিশ্বাস আছে যে এই মন্দিৰ, এই শ্ৰীকৃষ্ণৰ পূজাটো কৰাৰ পৰা আমাৰ অপায় অমংগল দূৰ হয়। এই বিশ্বাসটো গোটেই অঞ্চলৰ ৰাইজৰ আছে। আজি আমাৰ হোমযজ্ঞ ক'ভিডৰ কাৰণে পিছ পৰি থকাৰ কাৰণে আমি বিশেষ আমি আয়োজন কৰিব নোৱাৰিলোঁ। তথাপি আমাৰ যোৱাকালি যিটো প্ৰথম আছিল, তেতিয়া আমি স্থানীয় শিল্পীৰ দ্বাৰাই নৃত্য প্ৰদৰ্শন কৰিলোঁ। আজি আছে আমাৰ আমন্ত্ৰিত নৃত্যশিল্পীৰ লগতে স্থানীয় দল আছে। তাৰপিছতে অহাকালি আমাৰ এজন চেলিব্ৰিটি গায়ক আছে, তেখেত হ'ল অখিল ৰঞ্জন। তাৰে পিছদিনা সোমবাৰে আছে আৰু 2জন গায়ক, এজন হ'ল ভাস্কৰ দাস আৰু উৎপল দাস, উৎপল দাস। তাৰপিছতে অখিল ৰঞ্জনৰ পিছদিনা আছে 2জন, ভাস্কৰ দাস আৰু অভিজিত কলিতা হ'ব। এই হোমযজ্ঞত এই অঞ্চলৰ সমূহ ৰাইজে উপবাসে আছে। আৰু হোমযজ্ঞ শেষ নোহোৱা পৰ্যন্ত গোটেই এই আপোনালোকে যিমান ইয়াত উপস্থিত দেখিছে, প্ৰত্যেকে নিজৰ শৰাই আনিছে, শৰাইবিলাক মন্দিৰত স্থাপন কৰিছে। গতিকে ইয়াত আপোনালোকে মন্দিৰত গ'লে দেখিব, মন্দিৰত মানে শৰাইৰ যিখিনি প্ৰসাদে পৰ্বত আকাৰত দাম লৈছে। ইয়াতে মিনিমাম মানে 10 কুইণ্টলমান বুটৰ প্ৰসাদ হৈ যায়। BTR हालामनि थाखाय मोनसे गोजोनथाव खौरां।
68थि भारत रत्न लोकप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय। बे बादायलायनायखौ गिबि खेबनि थाखाय बिटिआरनि सिङाव थानाय चिरां जिल्लायाव सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन। गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सुबुंथि फाउन्डेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइन' क्लाब गेलेग्रा फोथाराव 2022 इं 25 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन। गासै मोनब्रै गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन। बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट इउनाइटेड एफसि, इउनाइटेड चिरां दुवार एफसि, शिलं लाजं एफसि आरो आसाम रेजिमेन्टेल सेन्टार। बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट इउनाइटेड एफसि आरो इउनाइटेड चिरां दुवार एफसि, 26 मार्च खालि शिलं लाजं एफसि आरो आसाम रेजिमेन्टेल सेन्टार, 27 मार्च खालि नर्थ इस्ट इउनाइटेड एफसि आरो आसाम रेजिमेन्टेल सेन्टार, 28 मार्च खालि इउनाइटेड चिरां दुवार एफसि आरो शिलं लाजं एफसि, 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो इउनाइटेड चिरां दुवार एफसि, 30 मार्च खालि नर्थ इस्ट इउनाइटेड एफसि आरो शिलं लाजं एफसिनि गेजेराव बे बादायलायनाया जागोन। जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय। नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन।